নমস্কাৰ, মই জ্যোতি হাজৰিকা আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালেই আছে। এইকেইদিন গাটো অকণমান অসুস্থ হৈ থকাৰ কাৰণে ভিডিঅ'বোৰ ভালকৈ দিব পৰা নাই, গতিকে আজিৰ ভিডিঅ'টি এনেদৰে আৰম্ভ কৰিছোঁ। আৰু আজিৰ এই ভিডিঅ'ত দেখুৱাম মোৰ অকণমানি বাৰীখনত কিনো লাগি আছে তাকে চাওঁ বলক। এইফালে আহিলোঁ, প্ৰথমতে দেখিছেনে পাছফালে এয়া মই ভাতকেৰেলা লগাই থৈছোঁ এনেদৰেই এখন জালি দি। আৰু তাৰ ওচৰতে এইফালে ভোট জলকীয়াজোপা উঠিছে, আৰু যিহেতু এইকেইদিন বৰষুণ কেইজাক পাইছে গতিকে বস্তুবোৰ অকণমান ঠন ধৰিবলৈ লৈছে। আৰু এইজোপা হৈছে বগা চন্দন, আজি 3 বছৰমান হৈছে ৰোৱা, পিছে ইমান ডাঙৰ হৈছেগৈ। আৰু ইয়াৰ কিন্তু বিশেষ কিছুমান গুণো আছে। আৰু এইফালে লগাই থৈছোঁ মই জাতিলাও পুলি। যিহেতু আমাৰ বাৰীখনত বেছি জেগা নাই, কিন্তু হ'লেও অকণমানকৈ সকলোখিনি কৰি থোৱা আছে। আৰু এনেদৰে প্ৰত্যেক বছৰে দিওঁ আচলতে। আৰু এইবাৰ গোলনেমুজোপা লাগিছে, সেইদিনাও দেখুৱাইছিলোঁ এটা ভিডিঅ'ত। আৰু এইফালে আজি সোমবৰীয়া বজাৰৰ পৰা অনা ঢেকীয়া এইফালে শুকুৱাই ৰাখিছোঁ। আচলতে ঢেকীয়াটো অকণমান শুকালেহে কিন্তু ভাল লাগে। আৰু এয়া দেখিছেনে, এয়া হৈছে মৰিংগা অৰ্থাৎ ছজিনা পাত। এই ছজিনা পাতৰো কিন্তু বিভিন্ন গুণ আছে। কেঁচাতে পাতখিনি ছিঙি আনি এইদৰে শুকুৱাই লৈ ৰ'দত আমি গুড়ি কৰি পাউডাৰ হিচাপে পানীত গুলিও খাব পাৰোঁ, আৰু দাইলত দিও কিন্তু খাব পাৰোঁ। যাৰ কেলছিয়ামৰ অভাৱ হয় আৰু গাত যিহেতু আমাৰ বিষ কোব হয়, তেতিয়া কিন্তু এই মৰিংগা পাত বা ছজিনাৰ পাত খালে বহুতখিনি উপকাৰী হয় বুলি কোৱা হয়। আৰু এইফালে এয়া দেখিছেনে, চাচি গছৰ গুটিও লাগিছে। পিছে আমাৰ পিনে এই চাচি গছত পোকটো ধৰা নাই এতিয়ালৈকে। আৰু এইফালে দেখিছেনে আমাৰ খুৰাই কৰিছে বিলাহী খেতি, জাতিলাও, তিয়ঁহ, আপোনাক যি লাগে আৰু তাকেই পাব। আৰু এইফালে মোৰ জেতুকাজোপা কলম দি দিছিলোঁ, এইকেইদিন বৰষুণ কেইজাক পাই এয়া দেখিছেনে কিমান ধুনীয়া হৈ পৰিছে। আৰু এইফালে অকণমানকৈ কণবিলাহী এজোপা উঠিছে, আৰু এয়া তাৰ মাজতে ভাতকেইটাও খাই ল'লোঁ। আচলতে আজি মই ৰন্ধা নাই, মায়ে ৰান্ধিলে। এয়া ঢেকীয়া ভাজিলে আৰু খালোঁ। পিছবেলালৈ গ'লোঁ আমি মাহীহঁতৰ ঘৰলৈ। মাহীহঁতৰ ঘৰত গৈ এয়া বেল পাৰিলোঁগৈ। বেল কোনে কোনে খাই ভাল পায় আপোনালোকে জনাবচোন বাৰু। আৰু আজিলৈ ইমানেই আছিল, এতিয়া আহিছোঁ, বাই।